ধেমাজিৰ নিৰ্বাচনী বিষয়াৰ পদত্যাগ চাকৰিৰ পৰা পদত্যাগ কৰিলে ACS ৰামানুজ হাজৰিকাই এটা নোহোৱা নোপোজা ঘটনা ৰাজ্যৰ প্ৰশাসনত হুলস্থুল 2015 বৰ্ষৰ ACS বিষয়া ৰামানুজ হাজৰিকাৰ পদত্যাগক লৈ ৰাজ্য প্ৰশাসনত হুলস্থুল লাগিছে কিন্তু কিয় পদত্যাগ কৰিছে ৰামানুজ হাজৰিকাই ৰাকেশ পালৰ দিনত ACS লৈ গ্ৰেপ্তাৰৰ ভয়ত চাকৰিৰ পৰা পদত্যাগ কৰিছে নেকি ৰামানুজ হাজৰিকাই এইখন ৰামানুজ হাজৰিকাৰ পদত্যাগ পত্ৰ ৰাজ্য চৰকাৰৰ পাৰ্চনেল এই বিভাগৰ প্ৰধান সচিবলৈ দিয়া পদত্যাগ পত্ৰ এইখন পত্ৰখনত পদত্যাগৰ কাৰণ হিচাপে ৰামানুজ হাজৰিকাই UPSCৰ কথা উল্লেখ কৰিছে ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ IAS হোৱাৰ স্বপ্ন থকাৰ বাবেই চাকৰিৰ পৰা পদত্যাগ কৰাৰ কথা উল্লেখ কৰিছে বিষয়াজনে UPSCৰ প্ৰস্তুতিৰ বাবেই 2016 নৱেম্বৰ মাহৰ পৰাই চাকৰিত যোগদান কৰা নাছিল বিষয়াজনে কিন্তু চৰ্চা চলিছে গ্ৰেপ্তাৰৰ ভয়ত চাকৰিৰ পৰা পদত্যাগ কৰিছে ৰামানুজ হাজৰিকাই কিয়নো ৰামানুজ হাজৰিকাকে ধৰি 2015 বৰ্ষৰ APSCৰ চাকৰি লোৱা সকলো পৰীক্ষাৰ্থীৰ উত্তৰ বহি দেশৰ 5টাকৈ ফৰেনচিক গৱেষণাগাৰত 2080খন উত্তৰ বহি গৱেষণাগাৰত আছে ফৰেনচিকৰ প্ৰতিবেদন আহিলেই বিপদত পৰিব বহু বিষয়া টকাৰ জোৰত চাকৰিখিনি গ্ৰেপ্তাৰ হোৱা 26জন বিষয়াৰ লগতে সংযোজন হ'ব আৰু বহু বিষয়াৰ এনে বহু কাৰণতেই ৰামানুজ হাজৰিকাই পদত্যাগ কৰা বুলি চৰ্চা চলিছে ইফালে থলুৱাক APSCয়ে বঞ্চনা কৰাত ক্ষোভত ফাটি পৰিছে অসম সচিবালয় সন্থা বহিৰাগত প্ৰাৰ্থীক APSCৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত ৰাখিবলৈ দাবী জনাই মুখ্যমন্ত্ৰী আৰু APSCৰ অধ্যক্ষক দিছে স্মাৰক পত্ৰ এই সাহসটো তেওঁলোকে ক'ত পাইছে এইটো খালি APSC সেক্ৰেটাৰী বা APSC চেয়াৰমেনৰ অকলৰ কথা নহয় এই সাহসটো তেওঁলোকে এটা পলিটিকেল নেক্সাছ এই পলিটিকেল নেক্সাছ এইটো এটা পৰিকল্পিত এটা ৰাজনৈতিক ষড়যন্ত্ৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীক ইয়াতে অসমত তেওঁলোকে ইয়াতে সংস্থাপন দিবৰ কাৰণে এটা পৰিকল্পিত এটা চক্ৰান্ত চলি আছে আমি অনুৰোধ কৰিছোঁ এইটো সংস্কাৰ কৰক যাতে থলুৱা কেণ্ডিডেট বঞ্চিত নহয় তাৰ কাৰণে আমি লোকসেৱা আয়োগ আৰু চৰকাৰকো অনুৰোধ জনাইছোঁ আমাৰ সচিবালয় সেৱা সন্থাৰ ফালৰ পৰা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম